নমস্কাৰ খেতিয়ক বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে NPK। তো NPK 12-12-12 আৰু কোম্পানী হৈছে কাঞ্চন। খেতিয়ক বন্ধুসকল, NPK 12-12 এই তিনিটা হৈছে মৌল। 12% নাইট্ৰজেন, 12% ফছফৰাছ, 12% পটাছিয়াম আমি ইয়াত লাভ কৰিম। গতিকে আমি যে এতিয়াৰ দিনত ধান খেতি কৰিছোঁ, যদিহে আমি ধান খেতিত মিক্সাৰ মানে সকলোখিনি থকা যি নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম থকা মৌল তিনিটা পাব লাগিলে আমি NPKটো ব্যৱহাৰ কৰিব পাৰিম খেতিত। আৰু যদিহে আমি DAP ব্যৱহাৰ কৰোঁ, তো আপোনালোকক মই DAPটো দেখাই দিওঁ খেতিয়ক বন্ধুসকল। DAPত এনেকুৱা ধৰণৰ, তো আপোনালোকে দেখিবলৈ পাইছে নহয়, এইটো হৈছে Iffco DAP। ইয়াত লিখা আছে ভাৰত DAP 1840। মানে খেতিয়ক বন্ধুসকল, ইয়াত 18% নাইট্ৰজেন পোৱা যায় আৰু 46% ছিংগল ছুপাৰ ফছফেট পোৱা যায় আৰু পটাছৰ পৰিমাণ 0। আপোনালোকে দেখিবলৈ পাইছে নহয়। গতিকে আপোনালোকে যদি DAP এইটো সাৰ খেতিত ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ লগত পটাছ সাৰ MOPটো দিব লাগিব। আৰু যদি আপোনালোকে খেতিত NPK সাৰ ব্যৱহাৰ কৰে, তো ইয়াত ব্যৱহাৰ কৰিলে আপোনালোকে পটাছ সাৰটো দিব নালাগে, কাৰণ ইয়াত ইউৰিয়া পটাছিয়াম তিনিটা পোৱা যায় খেতিয়ক বন্ধুসকল। আৰু এতিয়া DAPৰ যি বস্তাৰ ৰংটো সলনি কৰা হৈছে। ইয়াত লিখা থাকিব প্ৰধানমন্ত্ৰী ভাৰতীয় জন উৰ্বৰক পৰিযোজনা। DAPত দেখিবলৈ পাইছে নহয় ডাইএমনিয়াম ফছফেট, ইয়াৰ ফুল নেমটো হৈছে। আৰু ইয়াতো লিখা আছে ধুনীয়াকৈ, আপোনালোকে চাব পাৰিব। নাইট্ৰজেন N মানে নাইট্ৰজেন 18% আৰু PT ফছফৰাছ 46% আমি ইয়াত লাভ কৰিম, কিন্তু পটাছটো লাভ নকৰোঁ। গতিকে আপোনালোকে যদি DAP ব্যৱহাৰ কৰে, পটাছ দিব। আৰু যদি আপোনালোকে NPK এইটো ব্যৱহাৰ কৰে, তো পটাছ নিদিলেও হ'ব, তিনিটা পোৱা যায়। তো আশা কৰোঁ খেতিয়ক বন্ধুসকল ভিডিঅ'টো চাই ভাল পাব। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ, জয় অসম।